जोंनि धोरोमारि बिथिङाव दिनै ब्रह्म धर्मनि बेलायाव स्वरूप स्टेडि जि आफाद बे आफादा माने गोबां खामानि मावगासिनो दं आरो दिनै जोंनाव गोनां जादों जे बयबो धोरोमनि गेजेरजों जुदि जोङो गासिबो खामानिफोरखौ मावनो लायो सावरायनायनिफ्राय लानानै हाबा मावनायसिम गावजों गावनि गेजेराव माने सोमोन्दो लाखिनाय आखल आखु दिन्थिलायनाय बे जुदि थाङोब्ला बेसेबां खामानिया जायो बेसेबां मोजां जायो आरो बेखौ जोंनि ब्रह्म सिबियारिफोरनि समाजाव बिथांमोना मावगासिनो दङ। बेराफारसेथिं गुरुदेव कालिचरण ब्रह्मनि जिथु अबदान सासे धोरोमगुरु हिसाबै जोंनि समाजाव बे जोबोद जेब्लायबो जोङो सोलोंनो गोनां मोनथिनो गोनां आरो बेफोरखौ फोसावनोबो गोनां आरो बिथांनि साननाय सानस्रि बायदि जेखौ 100 बोसोरनि सिगाङावनो बिथाङा साननो हादों आरो जेखौ मावनायनि गेजेरजों बर' समाजा दिनै बेयाव सफैदों। दिनैनि गोदान समाजा जुदि बेखौ जों एसे फल' खालामनो हायो गावनि जिउआव जों बाहायनो हायो अब्ला जों गोबां सोलायनाय लाबोनो हायो गावजों लोगोसे जोंनि समाजखौबो। ओंखायनो आं बिथांमोनखौ साबायखर बावदों बिथांमोना गाव गावनि जिउआव धोरोमनि बिथिङाव बेबायदि माने माखासे हाबाफारि लानानै ब्रह्म धर्म ইয়াত অধিৱেশন আৰু আজি মাঘ পূৰ্ণিমা যজ্ঞ আহুতিও দিছে জগত মংগলৰ কাৰণে। গতিকে আমাৰ বড়ো সমাজত ব্ৰহ্ম যিবিলাক মানে কি কয় আমাৰ ভক্ত আছে ব্ৰহ্ম ধৰ্ম আছে তেওঁলোকে যথেষ্ট বড়ো সমাজত মানে কাম কৰি আহিছে আগৰ পৰাই আৰু গুৰুদেৱ কালিচৰণ ব্ৰহ্ম আমাৰ এটা নিদৰ্শন। তেখেতে আজিৰ পৰা 100 বছৰ আগতে মানে সেই ধৰ্মৰ দ্বাৰা যিখিনি মানে নিয়ম নীতি সেইটোৱেদি বড়ো সমাজক মানে আগবাঢ়িবলৈ শিকাইছিলে যিটোৰ দ্বাৰা শিক্ষা দীক্ষা থকা মেলাৰ পৰা আৰম্ভ কৰি মানে নিজৰ জীৱনটোক কেনেকৈ ভালদৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু সেইটোৰ দ্বাৰা আজিৰ নতুন যিটো বড়ো সমাজ আজি সেই পৰ্যায়লৈ আহি পাইছে। আজি ব্ৰহ্ম ধৰ্ম পৰিচালনা কৰাৰ নামত স্বৰূপ মানে স্থিতি যিটো আমাৰ অৰ্গেনাইজেশ্যন উত্তৰ পূৰ্বৰ ইয়াৰ যিটো অনুষ্ঠান পাতিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে নিজৰ ব্যক্তিগত জীৱনৰ ব্যস্ততাৰ মাজতেও ধাৰ্মিক দিশত আমাৰ সমাজত আজিৰ দিনটোত মানে কেনেকৈ আমি আমাৰ চিন্তাধাৰাবিলাক সংস্কাৰ কৰি সদায় ভালৰ কাৰণে জগত মংগলৰ কাৰণে বড়ো সমাজৰ মংগলৰ কাৰণে কাম কৰিব পাৰোঁ তাৰ কাৰণে তেখেতসকলে কাম কৰি আছে আৰু আজি ইয়াত আহি সকলো ধৰ্মপ্ৰাণ ৰাইজক পাই বহুত মানে ভাল লাগিল। মই আশা কৰিছোঁ এই কনফাৰেন্স এই আলোচনাই আমাৰ সমাজত যথেষ্ট প্ৰভাৱিত কৰিব আৰু সেইটোৰ দ্বাৰা নিশ্চয় আমি নিজকে সৎ পথেদি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সফলতা পোৱাৰ ক্ষেত্ৰত যথেষ্ট মানে কি কয় এটা আপোনাৰ দিহা পাম এটা দিশ বিচাৰি পাম। ধন্যবাদ। নাই বিধানসভাৰ এছেম্বলিটো হৈ আছে বিভিন্ন বিল আহি আছে এতিয়া বিধানসভা আমাৰ 26 তাৰিখতে হ'ব গোটেই বিলবিলাক তেতিয়া এনে চবে গম পাই যাবা। বিধানসভা আজিকালি অপেন লাইভতো দি থাকে লাইভতো দেখিব।